নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো গণেশ 24 ইউটিউব চেনেলৰ। আজিৰ এই বিশেষ ভিডিঅ'খন আমি আলোচনা কৰিম আসাম পুলিচৰ ডিষ্ট্ৰিক্ট ৱাইজ এক্সপেক্টেড কাট অফ কিমান যাব, ফাইনেল এক্সপেক্টেড কাট অফ কিমান যাব, এবি ইউবি পোষ্টত আৰু জিলা ভিত্তিক কোনখন জিলাত কিমান কাট অফ যাব, গোটেইখিনি ডিছকাছ মই এইখন ভিডিঅ'তে কৰিম। বন্ধুসকল ভালদৰে চাব, আপোনাৰ জিলাখনৰ কাট অফ এইখন জাষ্ট এক্সপেক্টহে কৰা হৈছে, এনেকুৱা ধৰণৰ কাট অফ হ'ব পাৰে। বন্ধুসকল আপোনালোকে যদি পাৰ্ট 1 ভিডিঅ'খন চোৱা নাই আপোনালোকে চাই ল'ব। মই তাতে 13টামান ডিষ্ট্ৰিক্টৰ কাট অফখিনি কৈ দিছোঁ, তাতে আপোনালোকে চাই ল'ব। মই ডিছক্ৰিপশ্যন লিংকটো দিম, আপোনালোকে ক্লিক কৰি চাব পাৰে। গতিকে বন্ধুসকল এই ভিডিঅ'টো শেষলৈ চাওক, আৰু যদি আপুনি এই চেনেলটো নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল এতিয়া আমি প্ৰথমখন ডিষ্ট্ৰিক্টখন লৈছোঁ। ইয়াতে আপুনি ডিমা হাছাও ডিষ্ট্ৰিক্টখন চাইছে। ইয়াৰ এক্সপেক্টেড কাট অফখিনি হ'ব 2025ৰ কেটেগৰী আছে। ইয়াতে ইউবি এবি দুইটাও দিয়া আছে, তাতে আপোনালোকে চাব পাৰে। স্ক্ৰীণত চালে ভালকৈ বুজি পাব, আপোনাৰ স্ক্ৰীণত চাই থাকক। তাৰপিছত ইয়াতে প্ৰথমটো আছে জেনেৰেল চালে 61ৰ পৰা 63 ইউবিত যোৱাৰ সম্ভাৱনা আছে, আৰু 113 মান এবিত যোৱাৰ সম্ভাৱনা আছে। অবিচিত চালে 57 58 ইউবি, আৰু 105 107 এবিত চালে। এছচিত চালে 54 55 আপোনাৰ ইউবিত যোৱাৰ সম্ভাৱনা আছে, আৰু 108 109 মান এবিত যোৱাৰ সম্ভাৱনা আছে। এছ টি পিত ঠিক তেনেদৰে 58 59 মান ইউবি, আৰু 107 108 মান এবিত যোৱাৰ। এছ টি এইচত এনেকুৱাই 57 58 মান ইউবি, আৰু 112 113 মান এবিত যোৱাৰ সম্ভাৱনা আছে। টি ট্ৰাইবটো নাই। গতিকে বন্ধুসকল এইটো আছিল আপোনাৰ ডিমা হাছাও ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফখিনি। জাষ্ট এক্সপেক্টহে কৰা হৈছে, অলপমান কম বেছি হ'ব পাৰে, ইমানে নহয়, কিন্তু এইখিনিতে হোৱাৰ সম্ভাৱনা আছে। বেছিভাগ মানে স্ক্ৰীণত দেখা পাইছে এনেকুৱা ধৰণতে কাট অফখিনি হোৱাৰ সম্ভাৱনা আছে বন্ধুসকল। তাৰপিছত নেক্সট ডিষ্ট্ৰিক্টখন লৈছোঁ। ইয়াতে আপুনি গোৱালপাৰা ডিষ্ট্ৰিক্ট দেখিবলৈ পাইছে স্ক্ৰীণত। ইয়াতে আপোনাৰ এক্সপেক্টেড কাট অফখিনি হ'ব। জেনেৰেলত চালে 66ৰ পৰা 67 ইউবি ব্ৰাঞ্চত যোৱাৰ সম্ভাৱনা আছে, আৰু 120 21 মান এবিত যোৱাৰ সম্ভাৱনা আছে। অবিচিত ঠিক তেনেদৰে 64 65 মান ইউবি, আৰু 114 115 মান এবিত। এছচিত চালে 64 66 মান ইউবি, আৰু 116 118 মান এবি। এছ টি পিত চালে 65 66 মানে ইউবি, আৰু 119 20 মান এবি। এছ টি এইচ নাই। টি ট্ৰাইবতো আছে। ইয়াত টি ট্ৰাইব চালে 52 মান ইউবিত যোৱাৰ সম্ভাৱনা আছে, আৰু 78 79 মান এবি। এইকেইটা আছিল বন্ধুসকল গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফখিনি। আৰু যদি আপোনালোকে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা চাইছে তেন্তেহ'লে আপোনালোকে আপোনাৰ টোটেল মাৰ্কখিনি জনাই দিব কমেণ্ট বক্সত, আৰু আপোনাৰ ডিষ্ট্ৰিক্টখন দি দিব, গোৱালপাৰা ডিষ্ট্ৰিক্ট বুলি লিখি দি দিব। তাৰপিছত নেক্সট ডিষ্ট্ৰিক্টখন হৈছে হোজাই ডিষ্ট্ৰিক্ট। ইয়াৰ এক্সপেক্টেড কাট অফখিনি হ'ব কেটেগৰী চাই ইউবি এবি দুটাও আছে। ইয়াতে আপুনি জেনেৰেলত চাব পাৰে 65 67 যাব পাৰে ইউবিত, আৰু 120 21 মান যাব পাৰে এবি ব্ৰাঞ্চত। অবিচিত চালে 64 65 মান ইউবিত যাব পাৰে, আৰু 130 115 মান এবিত যাব পাৰে। আৰু এছ চিত চালে 66 67 আপোনাৰ ইবিত, আৰু 119 যাব আপোনাৰ এবি ব্ৰাঞ্চত। এছ টি পিত চালে 64 65 মান ইউবি ব্ৰাঞ্চত, আৰু 116 117 মান এবি ব্ৰাঞ্চত। এছ টি এইচত ঠিক তেনেদৰে 63 64 মান ইউবিত, আৰু 114 115 মান এবি ব্ৰাঞ্চ। টি ট্ৰাইব আছে। ইয়াত টি ট্ৰাইবৰ 64 65 মান ইউবিত, আৰু 114 15 মান এবি ব্ৰাঞ্চ। এইকেইটা আছিল আপোনাৰ হোজাই ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফখিনি। তাৰপিছত নেক্সট ডিষ্ট্ৰিক্টখন হৈছে হাইলাকান্দি ডিষ্ট্ৰিক্ট। হাইলাকান্দি ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফখিনি হ'ব। ইয়াত আপুনি জেনেৰেলত চাব পাৰে 66ৰ পৰা 67 ইউবিত যাব পাৰে, আৰু 118 19 মান এবিত যাব পাৰে। তাৰপিছত অবিচিত চালে 63 64 ইউবিত, আৰু 113 114 এবি। এছ চিত চালে 65 66 ইউবি, আৰু 114 115 এবিত। এছ টি পি আছে। এছ টি পিত 49 50 মান ইউবি ব্ৰাঞ্চত, আৰু 89 মান আপোনাৰ এবিত যোৱাৰ সম্ভাৱনা আছে। এছ টি এইচত চালে 58 69 ইউবিত, আৰু 110 111 এবিত যোৱাৰ সম্ভাৱনা আছে। টি ট্ৰাইব আছে। ইয়াতে টি ট্ৰাইবৰ 54 আৰু 55 মান ইউবিত, আৰু 113 114 মান আপোনাৰ এবিত যোৱাৰ সম্ভাৱনা আছে। এইকেইটা আছিল আপোনাৰ হাইলাকান্দি ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ। আৰু যদি আপুনি হাইলাকান্দি ডিষ্ট্ৰিক্টৰ পৰা চাইছে তেন্তেহ'লে আপোনালোকে আপোনাৰ টোটেল নাম্বাৰখিনি কমেণ্টত জনাব নাপাহৰিব। তাৰপিছত নেক্সট ডিষ্ট্ৰিক্টখন হৈছে যোৰহাট ডিষ্ট্ৰিক্ট। ইয়াৰ এক্সপেক্টেড কাট অফখিনি হ'ব কেটেগৰী ইউবি আৰু এবিত চাই। তাৰপিছত আপোনালোকে ইয়াত জেনেৰেলত চাব পাৰে। জেনেৰেলত আছে আপোনাৰ 67 69 লৈ যোৱাৰ সম্ভাৱনা আছে ইউবি ব্ৰাঞ্চত, আৰু 120 123 মান এবিত যোৱাৰ সম্ভাৱনা আছে। অবিচিত চালে 66 67 মান যোৱাৰ সম্ভাৱনা আছে ইউবি ব্ৰাঞ্চত, আৰু 118 119 মান এবিত যোৱাৰ সম্ভাৱনা আছে। আৰু এছ চিত চালে 65 66 মান ইউবি, আৰু 119 20 মান এবিত। আৰু এছ টি পিত চালে 66 67 মান ইউবি, আৰু 119 20 মান
এ বিত যোৱাৰ সম্ভাৱনা আছে আৰু STH আছে আপোনাৰ 61 মান ইউ বিত আৰু 96-97 মান এ বিত টি ট্ৰাইবছ ইয়াতে টি ট্ৰাইবছ চালে 64-65 মান ইউ বি আৰু 114-15 মান এ বি এইকেইটা আছিল আপোনাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাটঅফখিনি তাৰপিছত নেক্সট ডিষ্ট্ৰিক্টখন হৈছে গোলাঘাট ডিষ্ট্ৰিক্ট ইয়াৰ এক্সপেক্টেড কাটঅফখিনি হ'ব 2025 কেটেগৰী আছে ইয়াতে ইউ বি এ বি চাই আৰু কেটেগৰীত চালে জেনেৰেলত চালে আপোনাৰ 69-70 মান ইউ বিত আৰু 121-22 মান এ বিত OBC চালে 67-68 মান ইউ বি আৰু 118-19 মান এ বিত যোৱাৰ সম্ভাৱনা আছে SCত চালে 65-66 মান আপোনাৰ ইউ বিত যোৱাৰ সম্ভাৱনা আছে আৰু 117-18 মান এ বিত যোৱাৰ সম্ভাৱনা আছে STPত চালে 67 আৰু 68 ইউ বি আৰু 119-20 মান এ বি STHত আছে 63-64 ইউ বি আৰু 109-111 এ বিত আৰু টি ট্ৰাইব আছে আপোনাৰ 67 আৰু 68 মান 119-20 মান এ বি ব্ৰাঞ্চ ইয়াতে আপোনাৰ 67 ইয়াতে আপোনাৰ 68 যাব পাৰে আপোনাৰ টি টাইপৰ ইউ বি ব্ৰাঞ্চৰটো তাৰপিছত নেক্সট ডিষ্ট্ৰিক্টখন হৈছে কামৰূপ ডিষ্ট্ৰিক্ট ইয়াৰ এক্সপেক্টেড কাটঅফখিনি হ'ব জেনত আপোনাৰ 68-69 মান যাব পাৰে ইউ বিত আৰু 119-20 মান এ বি যোৱাৰ সম্ভাৱনা আছে OBC MOBC চালে 64-65 মান ইউ বিত যাব পাৰে আৰু 114-16 মান এ বিত SCত যাব আপোনাৰ 66-67 মান ইউ বিত আৰু 117-19 মান এ বিত যোৱাৰ সম্ভাৱনা আছে STPত চালে 66 আৰু 67 মান ইউ বিত যোৱাৰ সম্ভাৱনা আছে আৰু 116-17 মান এ বিত যোৱাৰ সম্ভাৱনা আছে STH ইউ বি নাই আৰু এ বিত চালে 96-97 মান এ বিত টি ট্ৰাইব নাই এইকেইটা আছিল আপোনাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাটঅফখিনি আৰু যদি আপোনালোকে কামৰূপ ডিষ্ট্ৰিক্ট কেণ্ডিডেট হয় তেন্তে হ'লে আপোনালোকে টোটেল মাৰ্কটো নিশ্চয় জনাব কমেণ্ট বক্সত তাৰপিছত নেক্সট ডিষ্ট্ৰিক্টখন হৈছে কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট ইয়াৰ এক্সপেক্টেড কাটঅফখিনি হ'ব 2025 কেটেগৰী ৱাইজ ইউ বি ব্ৰাঞ্চ আৰু এ বি ব্ৰাঞ্চ আছে জেনেৰেলত চালে 66 আৰু 66 যাব আপোনাৰ ইউ বিত আৰু 117-18 মান যাব আপোনাৰ এ বিত OBC MOBC আছে 62-63 যাব ইউ বিত আৰু 113-14 মান এ বিত যোৱাৰ সম্ভাৱনা আছে SCত চালে 64 যাব আপোনাৰ ইউ বি আৰু 114-15 মান এ বি STPত আছে 64-65 মান ইউ বি আৰু 115-16 মান এ বি STH আছে 65 মান ইউ বি আৰু 114-15 মান এ বি টি ট্ৰাইব আছে আপোনাৰ টি ট্ৰাইব আপোনাৰ 62 মান যাব ইউ বি আৰু 99-100 মান যাব আপোনাৰ এ বি এইকেইটা আছিল আপোনাৰ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাটঅফখিনি তাৰপিছত বন্ধুসকল নেক্সট ডিষ্ট্ৰিক্টখন লৈছোঁ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট ইয়াৰ এক্সপেক্টেড কাটঅফখিনি হ'ব জেনেৰেল কেণ্ডিডেট যাব আপোনাৰ 65 মান যাব আপোনাৰ তাৰপিছত 115-16 মান এ বি ব্ৰাঞ্চত যাব তাৰপিছত OBC MOBC চালে 63 ইউ বি যোৱাৰ সম্ভাৱনা আছে আৰু 113-15 মান এ বিত যোৱাৰ সম্ভাৱনা আছে SCত ঠিক তেনেদৰে 63-64 মান ইউ বি আৰু 114-15 মান এ বি STPত চালে 62-64 মান ইউ বি আৰু 115-16 মান এ বিত STH আছে STHত চালে 63-64 মান ইউ বি আৰু 114-16 মান এ বিত যোৱাৰ সম্ভাৱনা আছে টি ট্ৰাইব আছে আপোনাৰ ইয়াতে 62-63 ইউ বিত যোৱাৰ সম্ভাৱনা আছে আৰু 113-14 এইকেইটা আছিল আপোনাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাটঅফখিনি তাৰপিছত বন্ধুসকল নেক্সট ডিষ্ট্ৰিক্টখন হৈছে কৰিমগঞ্জ ডিষ্ট্ৰিক্ট ইয়াৰ এক্সপেক্টেড কাটঅফখিনি হ'ব জেনেৰেল আছে আৰু কেটেগৰী ৱাইজ আছে মানে ইউ বি এ বি গোটেইখিনি আছে জেনেৰেলত চালে আৰু 66 হ'ব আপোনাৰ ইউ বিত আৰু 118-19 মান যাব আপোনাৰ এ বিত OBC MOBC চালে 63-64 মান ইউ বি আৰু 113-14 মান এ বি SCত চালে 64-65 মান ইউ বি আৰু 117 মান এ বি STPত চালে 56-106 এ বিত আৰু 56 ইউ বি আৰু 106 এ বিত আৰু STHত চালে 62-63 মান ইউ বি আৰু 112-13 মান এ বিত যোৱাৰ সম্ভাৱনা আছে টি ট্ৰাইব ঠিক তেনেদৰে 63-64 ইউ বি আৰু 113 এ বি এইকেইটা আছিল আপোনাৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাটঅফখিনি এনেকুৱা ধৰণে আপোনালোকৰ কাটঅফখিনি যাব পাৰে লাষ্টত এটা ডিষ্ট্ৰিক্টখন থাকি গৈছে ডিব্ৰুগড় ডিষ্ট্ৰিক্টখনৰ কাটঅফখিনি কৈ দিছোঁ চাওক ইয়াতে আপোনাৰ জেনেৰেল যাব পাৰে আপোনাৰ 69-70 মান 69ৰ পৰা 70 ভিতৰত যাব পাৰে মানে 69 নহ'লে 70 যাব ইউ বি ব্ৰাঞ্চত আৰু 122-23 মান এ বি ব্ৰাঞ্চত যোৱাৰ সম্ভাৱনা আছে OBC MOBC 67-68 মান ইউ বি আৰু 119-20 মান এ বি তাৰপিছত SCত চালে SCত ক'লোঁ STPত চালে 68 মান ইউ বি আৰু 120-21 মান এ বি STHত চালে 63-64 ইউ বি আৰু 117-19 মান এ বি
আৰু টি ট্ৰাইব আছে, টি ট্ৰাইবত 67, 68 UB 118, 19 মান AB। এইকেইটা আছিল আপোনাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাটআপখিনি। বন্ধুসকল, এতিয়ালৈকে মই প্ৰায় 11টামান ডিষ্ট্ৰিক্টখনৰ কাটআপখিনি ক'লোঁ, আৰু আপোনালোকে আপোনাৰ টোটেল নম্বৰখিনি কমেণ্ট বক্সত জনাই দিব। আৰু পাৰ্ট 1 ভিডিঅ'টো চোৱা নাই যদি আপোনালোকে চাই ল'ব, তাতে মই 11টামান ডিষ্ট্ৰিক্টৰ কাটআপখিনি কৈছোঁ, আৰু নেক্সট পাৰ্ট অহাকালি দিম, তাতে আপুনি চাব পাৰ্ট 3 বুলি। তাতে নেক্সট বাকী থকা ডিষ্ট্ৰিক্ট কেইটাৰ কাটআপখিনি দিব, আৰু কোন ডিষ্ট্ৰিক্টৰ কাটআপখিনি লাগে আপোনালোকে কমেণ্টত নিশ্চয় জনাই দিব, মই বনাম ভিডিঅ'। আশা কৰোঁ বন্ধুসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে এটা স্পষ্ট ধাৰণা দিব পাৰিছোঁ। আৰু বন্ধুসকল, আপোনালোকৰ যদি লাগে কোনোবা ডিষ্ট্ৰিক্টৰ ছেপাৰেটকৈ এটা ভিডিঅ' এনালাইজ বনাবলৈ, তেন্তে হ'লে আপোনালোকে কমেণ্ট বক্সত জনাব, এই ব্যক্তিগতভাৱে এনালাইজ কৰি সহায় কৰিম। ভিডিঅ'টো লাইক কৰক আৰু বন্ধুবোৰৰ সৈতে শ্বেয়াৰ কৰক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।